পৰিচয়টো এবাৰ দিবচোন। জি মোৰ নাম বিজু কলিতা, গাঁও বালিতাৰা, জিলা নলবাৰী, ডিষ্ট্ৰিক্ট নলবাৰী। আচ্ছা, আপুনি এই গাহৰি ফাৰ্মখন কেতিয়া ষ্টাৰ্ট কৰিছিলে? মই গাহৰি ফাৰ্ম 2000 মোটামুটি 4 মানৰ পৰা বেজিং ফাৰ্ম কৰাৰ প্ৰথম বছৰত মোৰ 2-4টা গাহৰি মৰিছিল। তাৰে পিছত 2000 মোটামুটি 8ৰ পৰা মোৰ গাহৰি মৰ্টেলিটি নাই। মানে আপুনি 2004 পৰা ষ্টাৰ্ট কৰিছিলে আৰু প্ৰথম আপোনাৰ গাহৰি কিছুমান মৰি থাকিলে। তাৰে পিছত কিছু জানাও নাছিলো, সেই বিষয়ত মই ট্ৰেইনিঙো লোৱা নাছিলো। আপুনি মানে একো ট্ৰেইনিং লোৱা নাছিলে গাহৰিৰ বিষয়ে? আচ্ছা, পিছত মই ট্ৰেইনিঙো ললো। তাৰপিছত গাহৰিৰ প্ৰতি অলপ নিজে নজৰ দি কোনটো বস্তু খালে কি হয়, কোনটো বা কেতিয়া ডায়েৰিয়া হয়, কি হয়। পোৱালিৰ ক্ষেত্ৰত জগৰ কাৰণে চবে নোৱাৰে, পোৱালিৰ ডায়েৰিয়াটো বেছি হয়। পোৱালিত মানে ডায়েৰিয়াটো বেছিকে হয়। কিন্তু মাটিত যদি থাকে, যিবিলাকে আমাৰ বড়ো মানুহ কৰি আছে, এইখিনি যদি মাটিত কৰে ডায়েৰিয়াৰ প্ৰব্লেমটো কম হয়। মই এইটো বহুত তাৰমানে চালো এই বস্তুটো, মানে আচ্ছা এই বস্তু চাই পেলাই মই হেৰি ওলালো। পাকাত থাকিলে কাৰণটো হৈছে কি, যিখিনি পোৱালি মাকৰ গাখীৰ খাই লেট্ৰিন কৰিব, এই লেট্ৰিনটো তাৰমানে কি মাকে আৰু নেক্সট খাই দিয়ে। আচ্ছা আচ্ছা, গাখীৰটো ফেহু আন টাইপৰ হৈ থাকেতো। আচ্ছা আচ্ছা, মাকে চেলকি খাই থাকে। খালি তাৰমানে সেই মাকে খোৱাৰ পিছত গাখীৰটো ইনফেকশ্যন হৈ যায়। ইনফেকশ্যন হ'লে ডায়েৰিয়া প্ৰব্লেমটো হয়। আচ্ছা, সেইটো প্ৰব্লেম তাৰপিছত মই চল্ভ কৰিব কাৰণে পাকাত যেতিয়া সেইটো মাটিত নহয় মানে ন? মাটিত নহয়, মাটিত গোবৰটো কলা হৈ যায়। গাখীৰটো খোৱালে পোৱালি বিলাকে মাটিবিলাক চেলাগিলে গোবৰটো কলা হৈ যায়, এতিয়া মাকে নাখায়। মাকে নাখায়? আচ্ছা আচ্ছা আচ্ছা। তাৰপিছত মই চাৰ্কল কৰিলো কি, তাৰে পিছত মই ৰুম বিলাকত যেতিয়া কোনোবাটো মাকে যদি গাখীৰ এনেকুৱা চেলাকি খাই তাৰমানে, তেতিয়া মাটিৰ পকা চপৰা দিয়া কৰিলো। মাটিৰ চপৰা দিয়া কৰিলে মানে, কাৰণ খাই দিয়ে ন তেতিয়ালে? আচ্ছা, মাটিৰ চপৰা বিলাক যেতিয়া পোৱালি বিলাক চেলকি খাই, গোবৰটো কলা হলে মাকটো নাখায়। আচ্ছা আচ্ছা আচ্ছা, সেইটো কাৰণে তাৰপিছত মোৰ পোৱালি তাৰপিছত মৰ্টেলিটি নাই, যদিও প্ৰফিট কৰি আছো, পোৱালি মোৰ মৰ্টেলিটি নাই। আপুনি ক'ত ট্ৰেইনিং লৈছিলে আপুনি? মই ট্ৰেইনিং মানে মই আমাৰ হেৰি ভেটেনেৰী থ্ৰুদি ললো। ভেটেনেৰী নলবাৰীত লৈছো। তাৰপিছত আমাৰ নলবাৰী হেৰি আছে নহয়, আৰু ইউকো বেংক পাইকাৰ গৈছে। ট্ৰেইনিং চেণ্টাৰ এটা আছে, তাতো ললো। মানে আপুনি প্ৰথম ট্ৰেইনিং লৈহে মানে ষ্টাৰ্ট কৰিলে? পিছত মানে এজন মানুহে মানে ধৰক মানে যদি গাহৰি পালন কৰিব বিচাৰে, ট্ৰেইনিংটো বহুত জৰুৰী নেকি, বা ট্ৰেইনিং নোহোৱাকেও অকমান অসুবিধা হয় নেকি? ট্ৰেইনিং নোহোৱাকে অসুবিধা অলপ হ'ব। কিয় অসুবিধা হ'ব? আমাৰ ধৰক এতিয়া বেছি অসুবিধা নাই। আগত যিখিনি মানুহে পুহিছিল, প্ৰায় মানুহ জনা মানুহ নাছিলে আমি যেতিয়া কৰিছিলো। এতিয়া তাৰমানে জনা মানুহ বহুত হৈছে। আমি আমাৰ তাত পোৱালি দিলে আমি তাক গোটেইখিনি তথ্যখিনি দিওঁৱেই, কেনেকুৱা হৈছে, কৰিব লাগিব, কেনেকুৱা আপোনাৰ পোৱালি নিলে মানে পোৱালি আমাৰ পৰা যিখিনি নিয়ে সেইখিনি তথ্যখিনি দিওঁ, বা তাত যায়ও চাওঁ কেতিয়াবা কানি। আচ্ছা আচ্ছা, আপুনিও চাই মানে চাই চিতি পৰামৰ্শখিনি দিওঁ। আচ্ছা আচ্ছা, তেনেকে মানে বহুত মানুহে কি কৈছে তেনেকে বহুত বেলেগ। এতিয়া মোৰ পোৱালিটো এনেই মোৰ বিক্ৰী কৰিলে বেলেগত যাব লগা নহয়। এইবাৰ অলপ বিক্ৰী কৰোঁতে অলপ পোৱালি দিলো, প্ৰায় 2 লাখ মান টকাৰ পোৱালি দিলো। তেওঁ প্ৰায় আৰু 1.5 লাখ মান টকাৰ পোৱালি বৰ্তমান আছে মানে কি ৰৈ গ'ল লকডাউনৰ কাৰণে। আচ্ছা, লকডাউনৰ কাৰণে মেইনলি গাহৰি আফ্ৰিকান স্বাইন ফ্লু যিটো আহিল, এইটো কাৰণে গাহৰি বন্ধ কৰি দিলে। আচ্ছা, স্বাইন ফ্লু আহিলে যে আচ্ছা হয়, বন্ধ কৰি দিলে। দিয়াৰ কাৰণে পোৱালি অলপ ৰ'ল। এতিয়া আপোনাৰতো আপোনাৰ স্বাইন ফ্লুটো আকৌ ইনফেকশ্যন হোৱা নাই ন? মোৰ এতিয়ালৈকে স্বাইন ফ্লু লাগাই নাই মোৰ ফাৰ্মত, একো লগা নাই ন এতিয়ালৈকে? কোনো বেমাৰে হেৰি কৰাৰ প্ৰাধান্য দিয়াই নাই মোৰ। আচ্ছা, দিয়া নাই মানে যিখিনি চাফ চিকুণ এইখিনি ভালদৰে, মানে মেইনলি চাফ চিকুণতাটো মেইন ন? আপুনি যেতিয়া মানে গাহৰি ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছিলে, পোৱালি ক'ৰ পৰা আনিছিলে? পোৱালি মই তেতিয়া ৰাণীৰ পৰা আনিছিলো, তাৰ পৰা আমাৰ খানাপাৰা ইউনিভাৰ্চিটিৰ পৰা আনিছিলো। ৰাণী আৰু খানাপাৰা ন, তাৰ পৰা আনিছিলে? আচ্ছা, এটা পোৱালি এতিয়া আপুনি কিমান সৰু হয়, মানে কিমান কেজি ওজনৰ থাকে প্ৰথম যেতিয়া আপুনি আনিছিলে? যেতিয়া প্ৰথম আনিছিলো প্ৰায় 10 কিলো 8 কিলো সেনেকুৱা পোৱালি আনিছিলো। আচ্ছা, সেনেকুৱা পোৱালি প্ৰায় 2 মাহ মান হয়। মাকৰ গাখীৰ 2 মাহ খাব লাগে। 2 মাহ খাব লাগে? আচ্ছা, 2 মাহ খোৱাৰ পিছত বিক্ৰী কৰিলে তাৰমানে সেই পোৱালিটো মৰ্টেলিটি নহয়, নমৰে মানে? আচ্ছা, তাৰমানে যদি তাৰ আগত 45 দিন মানতো ওলাই দিয়ে মানুহে, কিন্তু 45 দিন ওলাই দিলে কি হয়, পোৱালিটো গ্ৰথ নোলায়। আচ্ছা, মানে 45 দিন হলে মানে গাখীৰ খোৱা অৱস্থাত উলিয়াই দিব নালাগে, যেতিয়া বন্ধ কৰে তেতিয়াহে মানে বিকিব লাগে? বন্ধ নহয়, তেওঁ তাৰমানে 2 মাহ মান ডাঙৰ হৈছে বা চাইড কৰিব পাৰি আৰু ক্ষতি নহয়গে, তেতিয়া চাইড কৰি দিব লাগে মাকৰ ওচৰৰ পৰা। আচ্ছা, কথা আছে, প্ৰথম যিটো ৰুমত পোৱালি থাকিব বা মাকটো থাকিব, প্ৰথম তাৰ পৰা মাকটোৱে চাইড কৰিব লাগে। প্ৰথম তাৰ পৰা মাকটো চাইড কৰিব লাগে? কি এটা মানুহ
যেতিয়া আপোনাৰ মাকো হেৰাব আপোনাৰ মাকো হেৰাব বা ঘৰখনো যেতিয়া হেৰাই যাব তাত তাৰমানে অলপ হতভম্ব হৈ যাব আচ্ছা 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 মানুহ যেনেকে হতভম্ব হয় গাহৰিটো সেনেকুৱা হয় আচ্ছা আচ্ছা হয় দিয়ক মাকটো চেট কৰি নিয়ক যেতিয়া সি মাকটো নাপালেও সি নিজৰ ঘৰটো পাব আচ্ছা নিজৰ ঘৰটো পোৱাৰ পিছত সি বেছি সেই নকৰে তাৰ আঘাত নাহে সেই গতিকে তাৰমানে কি গোটেইখিনি আগলৈ গ'ল তাৰ কিছুদিন পিছত লাহে লাহে পোৱালিখিনি হয়তো বেলেগত চেঞ্জ কৰিব পাৰিব আচ্ছা হয় হয় বাৰু আপুনি দানা কি কি দিয়ে গাহৰিক দানা কি দিয়ে দানা মই আগতে এইকেইদিন পিক ফিডে খুৱাইছিলো পিক ফিড গডৰেজত আচ্ছা এইকেইদিন বন্ধৰে এইকেইদিন দানা লাগিছো ৰেটটো অলপ বাঢ়ি গ'ল আচ্ছা আচ্ছা 5 মিনিট তাৰমানে দানা মালতে নাপোৱা হৈ গ'ল বন্ধুৰ কাৰণে তাৰ পৰা এতিয়া মই হেৰি খুৱাই আছো পালিচ চাউল তাৰপিছত মিনাৰেল মিক্সাৰ তাৰপিছত আমাৰ চব্জি কিছুমান ৰঙালাও দিওঁ বা বেঙেনা দিওঁ আচ্ছা আচ্ছা বা তাৰপিছত আপোনাৰ খলিহে দি আছো খলি হয় আচ্ছা যিটো খলি হয় বেহাৰৰ পৰা যিটো ওলাই যায় আচ্ছা মিক্স কৰি তাৰমানে খুৱাই আছো তাৰমানে যিকোনো এটা বস্তু খোৱালে নহয় তাৰমানে গাহৰি গাহৰি হওক মানুহ হওক গৰু হওক আচ্ছা ভেৰাইটিজ হলে ভাল আচ্ছা হয় অকল এটা বস্তু তুমি এটা পুতিনে পাব হয় হয় কাম নিদিব তাৰমানে আচ্ছা আচ্ছা হয় বাৰু যেনেকে মানুহে অকল ভাতটো খাব নোৱাৰে অকল ভাতটো চাউলটো খালিতো নহব তাৰে লগত ধৰক হেৰি লাগিব দালি লাগিব চব্জি লাগিব হয় 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 টাইপত তাৰমানে ইহঁতকো চব বস্তু যিকোনো জন্তুৱে নহওক বা মানুহে হওক চব অকল এটা বস্তুত নহওক আচ্ছা আপুনি যেতিয়া মানে 2 মাহত যে আনিছিলে তাৰপিছত সেই গাহৰিটো আপুনি কিমান দিন পিছত বিকিলে আপুনি কিমান মাহ পিছত সেইটো মই হেৰি 4 নম্বৰ চাৰিবাৰ মানে সেইটো মানে গাহৰি আপুনি 4 বাৰ পোৱালি দিয়াৰ পিছতে বিক্ৰী কৰিছে তাৰে পিছত তাৰে মই যিখিনি মাইকী পোৱালি খিনি ৰাখি দিলো যিখিনি মতাটো মোৰ পৰা নাৰাখো তাৰমানে একে বংশৰ হলে ভাল নহয় গ্ৰোথটো ভাল নহয় আচ্ছা মানে মতাটো আপুনি পিছত মানে বিক্ৰী কৰি দিয়ে যাতে আপোনাৰ বেলেগ মতা লয় কাৰণ একে মতা থাকিলে গ্ৰোথটো অলপ কম হৈ যায় তাৰমানে কেনেকে কি হয় একে যদি বংশৰে হয় আমাৰ যেনে মানুহৰ ক্ষেত্ৰত যদি চাৰিফালে বিয়া পাতে বেলেগ বেলেগ নিবাসে ঘৰ ক'ত মাকৰ ঘৰ ক'ত আচ্ছা আচ্ছা হয় তেনেকুৱা গাহৰিৰো লাগে তাৰমানে কেনেকৈ একে বংশ যদি কোনা হয় খৰা হয় আচ্ছা আচ্ছা সেইটো প্ৰব্লেম আহি যায় ন প্ৰব্লেম হয় তাৰমানে কিছুমানৰ ভৰিবিলাক কেঁচা হৈ যায় আচ্ছা মানে আপোনাৰ মতে যে মানে আমি গাহৰি মানে মতাটো চেঞ্জ কৰিব লাগে মানে তাৰমানে গাহৰি গৰু হওক ছাগলী হওক মানুহৰ হওক তাৰমানে একে বংশ এটা তেজৰে যদি হয় সেইটো তাৰমানে চাইণ্টিফিক প্ৰব্লেম হ'বই আচ্ছা গ্ৰোথটো অলপ কম হৈ যায় সেইটো হয় বাৰু সেইটো বহুত ভাল কথা কৈছে আপুনি যেতিয়া বিক্ৰী কৰিছে তাত ওজন কিমান আছিলে গাহৰিটো যেতিয়া মই আমি ডাঙৰ বিক্ৰী কৰিলো প্ৰায় যিখিনি ডাঙৰ কৰে 1 কুইণ্টেল 20 কেজি 1.5 কুইণ্টেল এনেকুৱা 1.5 কুইণ্টেল হৈ যায় আৰু দাম কিমান হয় এতিয়া আপোনাৰ এতিয়া বৰ্তমান মাৰ্কেটটো হৈছে 144 টকা আছে জিঞ্জা ৱেট পাৰ কেজি 144 পাৰ কেজি মানে 100 মানে 1 কুইণ্টেল 20 কেজি হলে এখিনি যিমান হয় আৰু কিমান পৰিব মানে নে মোটামুটি 14,000 এটা গাহৰি পৰা আপুনি মানে 14,000 পায় 15,000 মান কিলে হয় বা 30,000 মান কিলো বিক্ৰী কৰি পাইছো 30,000 লৈকে বিক্ৰী কৰি পাইছে এতিয়া আপুনি যে এইটো গাহৰি আছে যে এইটো কি ব্ৰিডৰ হয় এইটো আপোনাৰ এইটো আমাৰ অক্সাৰ কি হয় অক্সাৰ বগা যিটো আছে আপোনাৰ আচ্ছা আচ্ছা আৰু সেই পকাবিলাক হেমচিয়াৰ আছে আৰু এইটো কি হয় এইটো হেমচিয়াৰ ন আপুনি কি প্ৰজাতি ৰাখিছে আপোনাৰ ইয়াত ৱাৰ্কশ্বায়াৰ আছে আপোনাৰ আৰু হেমশ্বায়াৰ আছে আৰু টিএনডি এতিয়া ৱাৰ্কশ্বায়াৰ বিলাক দেখিবলৈ বগা হয় নেকি বগা হয় আৰু হেমশ্বায়াৰ বিলাক কেনেকুৱা দেখিলে আচ্ছা এইটো আপোনালোক দেখুৱাইছো যে এইটো হৈছে হেমশ্বায়াৰ আৰু এইটো হৈছে ৱাৰ্কশ্বায়াৰ আপুনি এনবি এটা দেখুৱাব পাৰিব নেকি আপুনি বিক্ৰী কৰি দিলে নেকি আচ্ছা টিএনবি ন এইটো হৈছে আপোনাৰ টিএনবি এইটো মানে কমপ্লিট কোলা মানে আৰু তাত কোলা আৰু বগা মিক্স থাকে টিএনবি টো প্ৰায় কোলাই হয় নেকি আচ্ছা এইটো ওজন কিমান হ'ব টিএনবি টো 80 কেজি ন যদি এইটো বিক্ৰী কৰে কিমান পাব আপুনি আচ্ছা আচ্ছা সেইটো ন ঠিকে ঠিকে আছে আচলতে পোৱালি দেখুৱাবচোন অকণমান আহকচোন আমি গাহৰিৰ পোৱালি কেইজনী চাই লওঁ
ইয়াৰ পিছত পোৱালি আচ্ছা আৰু এইকেইটা হৈছে আপোনাৰ গাহৰি পোৱালি তাত পোৱালি আছে ইয়াত কিহৰ কিহৰ পোৱালি আছে ইয়াত অক্সাৰ আৰু হেৰি হেমচিয়াৰ আছে ৱাক্সাৰ আৰু হেমচাৰ পোৱালি আছে ইয়াত ন এইটো তাৰমানে অকল TND দিয়ে তাৰমানে এইকেইটা তাৰমানে খাচী কৰা গৈছিল আচ্ছা এইকেইটা TNB ন আচ্ছা এইকেইটা সবচে আপুনি মানে দামটো কিহত পায় বা কোনটো ভেৰাইটি মানে গ্ৰোথটো বেছি হয় কোনটো জাতিৰ নাই এইকেইটা প্ৰায় সমান ষ্টেণ্ডাৰ্ডতে গোটেইকেইটা একে সমানেই হয় তাৰমানে ডাঙৰ সৰু বেছি হেৰি নহয় আচ্ছা 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 আপোনালোক এই যিকেইটা সৰু পোৱালি আছে সিহঁতৰ দানা আৰু মাক বাপেকৰ দানাটো একে হয়নে না জাষ্ট আপোনালোকে চেঞ্জ কৰে দানাটো একে হয় দানাটো তাৰমানে সিহঁতে নিজে নিজে একে দানাই খায় আচ্ছা আচ্ছা কৰা নহয় দানাটো আচ্ছা আপুনি এই যিটো ঘৰ বনাইছিলে এইকেইটা গাহৰি এই এটা ঘৰত আপোনাৰ কিমান খৰচা পৰিছিলে এটা ঘৰত এইটো ঘৰত বেছি আগতে বনাইছিলে এতিয়া বনোৱা নাই মানে আপুনি 2004 যিটো বনাইছিলে মানে আপুনি এতিয়া আপোনাৰ 80,000 পৰিছিলে ন মানে কৃষক এজনৰ ধৰক যদি আমি এটা গাহৰি চেট এটা বনাব লাগে তাত মেক্সিমাম কিমান খৰচা হ'বগে মোটামুটি আপোনাৰ 60 জনী বা ৰাখিব মানে এটা গাহৰিৰ কাৰণে আপোনাৰ 8 ফুট লাগে ন 8 ফুট বহল 8 ফুট দীঘল মানে সেইটো হিচাপে চাই পেলাই আমি ঘৰটো কিমান লম্বা কৰিম বা কিমান দীঘল কেইটা ৰাখিমগে সেইটো ওপৰত হিচাপ লাগিব ন আচ্ছা যদি আপুনি সেইটোতো আপোনাৰ যদি মাংসৰ কাৰণে কৰে আচ্ছা তেতিয়াহ'লে তাত আপুনি 4টা বা 5টা গাহৰি ৰাখিব পাৰিব যদি আপুনি ব্ৰিডিং ফাৰ্ম কৰে পোৱালি তেতিয়াহ'লে এটাই থাকিব তাত আচ্ছা মানে যদি আমি মাংস হিচাপত কৰোঁ তেতিয়া মানে একেলগে ৰাখিব পাৰিম 4টা মান আৰু যদি মানে আমি জাষ্ট ব্ৰিডিঙৰ কাৰণে কৰোঁ তেতিয়াহ'লে এটা এটাকৈ ৰাখিব লাগে ন আচ্ছা আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এইটো হৈছে আপোনাৰ 4 মাহ 5 মাহৰ পোৱালি এইকেইজনী আপোনালোকে চাব পাৰে এইকেইটা কিমান মাহ হৈছে এইকেইটা জাষ্ট 2 মাহ হৈছে এইকেইটা পোৱালি আপোনালোকে চাব পাৰে 2 মাহ 4 মাহ আচ্ছা মানে আপোনাৰ মতে যদি এজন কৃষকে মানে ধৰক মানে গাহৰি ফাৰ্ম কৰি যদি তেখেতে ঘৰখন চলাব বিচাৰে পাৰিব নাই তেখেতে প্ৰথমে গাহৰি ক্ষেত্ৰত বেছি হেৰি নাই চলাৰ কাৰণে অসুবিধা নাই গাহৰিটো কিছুমানে কাটিও চলি আছে ইয়াৰ পৰা কিনি নিব তাৰ পৰা নিয়ে সিহঁতে কাটি বিক্ৰী কৰি চলি আছে কাটি বিক্ৰী কৰি আছে ন আচ্ছা আচ্ছা আৰু এটা গাহৰি আপোনাৰ মিনিমাম আপোনাৰ হেৰি দিব 8ৰ পৰা 10ৰ ভিতৰত পোৱালি থাকে এইটো জাতৰ আচ্ছা আচ্ছা এইটো জাতৰ 8ৰ পৰা 10ৰ ভিতৰত থাকিলে আপোনাৰ মোটামুটি যিটো 110 দিনত পোৱালি দিয়ে 110 দিনত আপোনাৰ খৰচা হয় মোটামুটি প্ৰায় 7,000 মান টকা খৰচা হয় মানে এটা পোৱালি আপুনি যেতিয়া ফাৰ্ষ্ট জন্ম হোৱাৰ পৰা একদম ধৰক বিক্ৰী হোৱা লাগে এনে কিমান মান খৰচা পৰি যায় এটা গাহৰিৰ লগত আপোনাৰ এতিয়ালৈকে একদম আপোনাৰ জন্ম হোৱাৰ পৰা যদি পোৱালিটো আপুনি আৰু পোৱালি কৰে নেক্সট তেতিয়াহ'লে আপুনি 11 মাহ লাগে 11 মাহ লাগে 11 মাহত পোৱালি পাব আচ্ছা আচ্ছা 11 মাহত পোৱালি পেলে আপোনাৰ প্ৰায় 9,000 মান টকা 9-10 খৰচা হৈ যায় খৰচা আচ্ছা আচ্ছা খৰচা হ'লে আপোনাৰ তেতিয়া আপোনাৰ সেইটো গাহৰি আপুনি 10 মাহ 11 মাহ পোৱালিখিনি বেচাৰ পিছত আপুনি তাৰ পৰা পাব মোটামুটি 3,000কে ধৰিলেও 30,000 টকা পাব তাৰ পৰা পোৱালি কেইটা পাব নেকি পোৱালি কেইটা আৰু আপোনাৰ মাহটোতো 10,000 বা 15,000 টকা থাকিলে আচ্ছা 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 মানে ফাৰ্ষ্ট ধৰ মানে তেতিয়ালৈকে মানে 8-9,000 টকা খৰচা পৰি যায় আৰু পিছতো এইখিনি আছে এটা গাহৰিত 30,000 মানকে পৰিব ন পোৱালি কেইটা 30,000 পালে আৰু মাকজনী বা আচ্ছা মানে ধৰক মানে এটা গাহৰি মানে ধৰক 8-9,000 আচ্ছা আচ্ছা হয় হয় তো আপনারা দেখিব পাইছে যে মানে এটা গাহৰিৰ পৰা যদি আপুনি 8-9,000 খৰচা কৰে আৰু বিকিবৰ সময়ত পোৱালি কিজনীৰ পৰা আপুনি 30,000 পালে আৰু মাকজনীৰ পৰা আপুনি পালে ধৰক কিমান বুলি ক'লে 10-12,000 টকা পালে সো এতিয়াত খুবেই লাভ হয় আপোনালোকে যদি মানে ভালদৰে প্ৰতিপালন কৰে বা তেখেতৰ মানে এইবিলাকৰ যদি স্বাস্থ্য ভালে ৰাখে মানে আপোনাৰ ভ্যাকচিন কিবা কিবি দিয়ে নেকি ভ্যাকচিন আমি দিও যেনে সোয়াইন ফ্লুৰ ভ্যাকচিন দিয়ে আপুনি সোয়াইন ফিভাৰ আচ্ছা আচ্ছা ভ্যাকচিন দিও আৰু প্লাস আমি পেলুৰ ভ্যাকচিন দিও পেলুৰ মানে যেটো আমি নিউমেট বা ফেৰিটাস আইৰণৰ কাৰণে মাৰো আৰু নিউমেটটো আমি আৰু পেলুৰ নিউমেট আৰু ফেৰিটাস এটা ইউজ কৰো আচ্ছা তাৰ বিশেষ আপুনি দৰ্শক কেতিয়াবা কাৰণে মিনাৰেল মিক্সাৰ দিও আচ্ছা থাকে কিনা এটা
দানাটো বনাই মিনাৰেল মিক্সাৰটো দিব লাগে ন আচ্ছা আৰু আপোনাৰ ধৰক আমি য'ত গাহৰি পুহি মানে ঘৰটো কেনেকুৱা জেগাত হ'ব লাগে মানে ধৰক গাহৰি পুহিলে জেগাখিনি সদায় ওখ হ'ব লাগে আৰু প্লাছ ৰ'দ পৰা ঠাই হ'ব লাগে বিশেষকৈ গাহৰি গৰম বুলি বহুতে ছায়াত মানে যিকোনো বস্তু একো বস্তু গছ নলয় মানুহৰ ঘৰ যদি হয় তাৰো গছ নলয় মানে মানুহবিলাকে মানে চাট কৰে বেছিকে কিন্তু চাট কৰাটো সিমান এটা লাভৱান নহয় মানে চাট কৰিলে ঠিক গৰমৰ চিজনটো ঠিকে চলি যাব ঠাণ্ডাৰ চিজন অহাৰ লগতে তাত গাহৰিবিলাক আৰু ঠাণ্ডাত বেছি বেমাৰ বেছি হয় ঠাণ্ডাত বেমাৰ মানে বেছি বেমাৰটো বেছি হৈ যায় যদি আপোনাৰ ঘৰ ৰ'দ ননষ্টপ কৰা আচ্ছা আচ্ছা ছায়া কৰিব পাৰি কিন্তু আপুনি ছায়া হোৱাৰ পিছত আপুনি ৰ'দ পৰা কৰিব নোৱাৰে আচ্ছা আচ্ছা সেইটো প্ৰব্লেম হৈ যায় ন গতিকে অলপমান ৰ'দ পৰা জেগা হ'ব লাগে আৰু পানী জমা নোহোৱা জেগা হ'ব লাগে আৰু যদি আৰু মানুহে পুখুৰী কৰি যদি বেছ ভালে আৰু পুখুৰী আধাৰটো হ'ল গাহৰিটো ফিড হ'ল মাছটো ফিড হৈ যাব আচ্ছা আচ্ছা আৰু দানা ৰেটবিলাক কিমান হয় আপোনাৰ ৰেট এতিয়া আপোনাৰ হেৰি পৰে 50 কেজিত আপোনাৰ 1300 পৰি আছে বৰ্তমান 50 কেজিত 1300 টকা আৰু আপোনাৰ যদি আপোনাৰ কিনিয়ে বা বনাই খুৱাই কিছুমান বা পালিচ বা পালিচৰ লগত আৰু কিবা কানি দিলে এনেকৈ যদি 3-4 বিধ বস্তু মিলাই খুৱাই তেতিয়াহ'লে কমত হ'ব তাতকৈ 50% মানে ঘৰতো বনাব পাৰে ইচ্ছা কৰিলে আচ্ছা আচ্ছা চ' আপোনালোক এইকেইটা দেখুৱাইছো আপোনাৰ এইকেইটা পোৱালি দি উঠিছে অলপ ক্ষীণ হৈ আছে মানে পোৱালি দিলে অলপ ক্ষীণাই যায় আচ্ছা আচ্ছা এটা জাষ্ট পোৱালি দিছে মানে কিমান মাহ আছে কেইটা পোৱালি চাক কৰিলো 11 মাহ আছে ন এইকেইটা 11 মাহ আছে কিমানটা পোৱালি হৈছে দহটা পোৱালি আচ্ছা 10-11 মানে মেক্সিমাম কিমান পোৱালি হয় মেক্সিমাম 10-11 থাকে কেতিয়াবা 14টা মান হয় 14টা মান লাগে হয় ন মিনিমাম 8-9টা হলে ভাল আৰু তেতিয়া পোৱালিখিনি বস্তু ভালে থাকে আৰু মাছটো কিছু অলপ ভালে থাকে বেছি পোৱালি যে মাছটো বেছি কিনাই যায় আচ্ছা আচ্ছা সেইটো হয় মানে ধৰক কোনোবাই ধৰক 20টা গাহৰি আনিলে ধৰক সেই 20টা গাহৰিৰ পৰা এবছৰত কিমান মান ইনকাম হ'ব পাৰে এতিয়া সেইটো এতিয়া কোৱাত অলপ টান হয় তাৰমানে তাৰ লগত পৰিচালনাটো কৰাৰ লগতে হ'ব কথাটো পৰিশ্ৰম আচ্ছা আচ্ছা কেনেকুৱা পৰিচালনা কৰে কি খুৱাই কি হেৰি কৰে সেনেকুৱা হিচাপত আহি যাব কিন্তু যদি আমাৰ দৰে ভালদৰে যদি ৰাখে বা চোৱা-চিতা কৰে ভেকচিন দিয়ে বা এইবিলাক তেতিয়া কিমান মান হ'ব পাৰে নে যদি মাংসত বেছি মাংসত বেছি 11 মাহত বৰ বিশেষ নহয় এটা গাহৰিৰ পৰা 4,000 মান টকা থাকিব আৰু যদি পোৱালি কৰে তেতিয়াহ'লে এটা গাহৰিৰ পৰা 30,000 টকা পাব মিনিমাম পাব ন আচ্ছা আৰু গোটেইখিনি আৰু 11 আৰু ডজন থাকিলে আৰু আচ্ছা আচ্ছা মানে গোটেই কেইজনৰ পৰা ধৰক আপোনাৰ মানে খৰচা মানে খোৱা পাতিৰ পৰা ধৰক 80,000 বা ইমান মান পৰিব চাগে ন গোটেই কেইটা ধৰি 10-20টা গাহৰি ধৰক কিমান 80,000 বা 1.5 লাখ মান পৰিব চাগে আচ্ছা আচ্ছা ঠিক আছে বহুত ভাল লাগিছে এখেতক লগ পাই কাৰণ বহুত কমেই দেখা পাওঁ যে এনেকে অকল খেতিৰ ওপৰত বা গাহৰি ধৰক বা মাছ পুহি এনেকে আত্মনিৰ্ভৰশীল হৈ আছে আপোনালোক বহুত ধন্যবাদ দিছো আজি আমাৰ ইউটিউব চেনেলটো চোৱাৰ কাৰণে আৰু আমি আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিম ধন্যবাদ